মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তো ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰি আছে দেউতাহঁতে আৰু মাহী আহিছে। মাহী, মা আৰু দেউতা, তাৰ লগতে আমাৰ বাবুও ব্ৰেকফাষ্ট কৰি আছে। আৰু ফ্ৰেণ্ডছ, কালি ৰাতিৰ পৰা পুৰা বৰষুণ পৰি আছে আৰু এতিয়ালৈকে বৰষুণ পৰিয়ে আছে। তো এতিয়া মই হাত মুখ ধুই ল'ম আৰু আমাৰ ফেমিলিৰ সকলোৱে হাত মুখ গা পানী ধুই লৈছে। তো ময়ো হাত মুখ ধুই লওঁ। ধুই লোৱাৰ পিছত ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিম এতিয়া ফ্ৰেণ্ডছ। আৰু মায়ে চাহ বহাই দিছে। তো ফ্ৰেণ্ডছ, আমি আমাৰ ঘৰত লাল চাহ নাখাওঁ, গাখীৰ চাহে খাওঁ, কাৰণ আমাৰ গৰু আছে আৰু গায়ো বনাই মায়ে। তো এয়া চাওক, চাহ বহাই দিছে আৰু এতিয়া আমি গাখীৰ চাহ খাম, ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। আৰু তাৰ আগতে, চাহ খোৱাৰ আগতে আমাৰ বাবুক বিস্কিট দিম খাবলৈ। তো বাবুৱে বিস্কিটৰ পেকেট চাই বহুতে আনন্দ পাইছে আৰু আপোনালোকে চাব পাৰে আমাৰ বাবুৱে কিমান ধুনীয়াকৈ হাঁহি আছে বিস্কিটৰ কাৰণে। তো আমাৰ বাবুক আগতে বিস্কুট খাবলৈ দিম আৰু দেউতাহঁতৰ লগত খালি গাখীৰহে খাইছে। তো বিস্কিট দিম আৰু দোকানত যোৱাৰ কাৰণে পগলা হৈ গৈছে, কান্দি আছে, মোক বাৰে বাৰে কৈ আছে। তো ময়ো আগত ব্ৰেকফাষ্টখিনি কৰি লওঁ, তাৰপিছত আমাৰ বাবুক দোকানলৈ লৈ যাম। আৰু এয়া চাওক ফ্ৰেণ্ডছ, আমাৰ ব্ৰেকফাষ্ট, ৰাতিপুৱাৰ আহাৰ। তো ফ্ৰেণ্ডছ, এতিয়া আমাৰ চাহ পানী খোৱা হৈয়ে গ'ল, ৰাতিপুৱাৰ খোৱা হৈয়ে গ'ল আৰু এতিয়া আমাৰ বাবুৱে আকৌ কান্দি আছে। এতিয়া বাজিছে 11টা। তো এতিয়া আমাৰ বাবুক দোকানলৈ লৈ যাওঁ আৰু আপোনালোককো দেখুৱাওঁ আমাৰ ওচৰৰ ঠাইখিনি। তো আপোনালোকে চাই লওক বাহিৰৰ ভিউজ। আৰু ফ্ৰেণ্ডছ, আমাৰ এইখিনি আপোনালোকে চাই আছে, এইবোৰ ঘৰতে খোৱাৰ কাৰণে কিছুমান খেতি কৰিছে আৰু আপোনালোকে চাব পাৰিছে, দেখিবলৈ বহুতে ভাল লাগিছে। আৰু আপোনালোকে এটা বস্তু দেখিছেনে? আমাৰ মাইনা, মানে আমাৰ দাদাৰ ছোৱালী আৰু দাদাৰ ল'ৰাক লৈ পিছুৱাই আহি আছে যে, সেইটো কি কাৰণত এনেকৈ আহি আছে ময়ো লক্ষ্য কৰা নাই ভালকৈ, এতিয়াহে চালোঁ। তো আজি বহুতে ৰ'দ দিছে, সেইকাৰণে ফ্ৰেণ্ডছ, যাতে ৰ'দটো মুখত নপৰে সেইকাৰণে পিছুৱাই আহি আছে। আৰু এয়া চাওক, খোৱাৰ কাৰণে এইবোৰ ছিঙিছে, খাব। আৰু আপোনালোককো দেখুৱাওঁ, দেখিবলৈ কিন্তু বহুতেই ভাল লগা হৈছে। আৰু এইখিনি আমি শাক কওঁ, কষ্টা শাক কওঁ। আৰু কোনে কোনে শাক খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু এইফালেও বেছি হোৱা নাই, এনে খোৱাৰ কাৰণে চলে আৰু ফ্ৰেণ্ডছ, এতিয়া দোকানলৈ যাম। আৰু এতিয়া ফ্ৰেণ্ডছ, আমি দোকানৰ পৰা আহি গৈছোঁ আৰু এতিয়া লৈ যাম মই খুৰীৰ ঘৰত, যিটো ঘৰৰ আশে পাশে কোনো ঘৰ নাই, অকল জংঘলহে আছে। আৰু আমাৰ টমি আগে গৈ আছে। আৰু এই নতুন ঘৰবিলাক আপোনালোকে চাই আছে, এই ঘৰবিলাক আগতে নাছিলে আৰু এইবিলাক নতুনকৈ হৈছে আৰু আমাৰ খুৰীৰ ঘৰৰ পৰা বহুতে দূৰত এইবোৰ। তো ফ্ৰেণ্ডছ, আপোনালোকক দেখুৱাম। আৰু নতুনকৈ ৰাস্তা হৈছে। লকডাউনৰ পিছতে মই বহুদিন পিছত আহিলোঁ। ইয়াতে আমাৰ আইতাৰ ঘৰ আছিলে, যিহেতু আইতা আমাৰ মাজত নাই আৰু এতিয়া এইটো মন্দিৰটোহে অকল আছে আৰু ঘৰটো নাই। যিহেতু ৰাস্তা হৈছে সেইকাৰণে ঘৰটো ভাঙিব লগা হৈছে। আৰু এইটো নতুনকৈ ৰাস্তা হৈছে, এইটোও ৰাস্তা হয়, নতুনকৈ হৈছে আমাৰ খুৰীৰ ঘৰ যোৱাৰ কাৰণে। আৰু আগতে যেতিয়া বেছি দিনো হোৱা নাই, ধৰক 6 মাহমান হ'ব, 6 মাহমান আগতে ইয়াতে অকল গছ আছিলে, মানে যিকোনো গছ আছিলে, বাগান আছিলে, এটা বিৰাট ডাঙৰ বাগান আছিলে। আৰু আপোনালোকে এতিয়া চাই আছে, এতিয়া কোনো গছ নাই, পূৰা একদম চাফা কৰিছে দেউতাহঁতে। আৰু এইটো আমাৰ দেউতাৰে ঘৰ হয়। আৰু মই আপোনালোকক আকৌ এবাৰ আমাৰ
নতুন ৰাস্তাটো দেখুৱাই দিওঁ আৰু বেছি দিন হোৱা নাই ফ্ৰেণ্ডছ এই ৰাস্তাটো হোৱা আৰু আপোনালোকে চাওক গাড়ীও চলাচল কৰি আছে আৰু আগত এইফালে কোনো ৰাস্তাই নাছিলে একেবাৰে জংগল এৰিয়া আছিলে দিনতে যেতিয়া আহিছিলো আমি দিনতে ভয় খাইছিলো যেহেতু চাৰিওফালে গছ গছনি বাগানহে আছিলে আশে-পাশে কোনো ঘৰ নাছিলে আৰু এয়া চাওক ফ্ৰেণ্ডছ এই ৰাস্তা দি গ'লে আৰু এটা ডাঙৰ ৰাস্তা পাব ওচৰতে আৰু আমি যেটো ৰাস্তা দি আহিছিলো আপোনালোকক এবাৰ দেখুৱাই দিওঁ এইটো একেবাৰে সৰু ৰাস্তা আছিলে আৰু এয়া চাওক ফ্ৰেণ্ডছ এই ৰাস্তা দি আহিছিলো আৰু এই ৰাস্তাৰ কাষতে এটা খাল আছিলে যেতিয়া বাৰিষা কাল আছিলে তেতিয়া বহুতে প্ৰবলেম আছিলে আৰু এয়া চাওক ফ্ৰেণ্ডছ আমাৰ মৰমৰ ছাগলী আৰু এতিয়া বলক আমাৰ খুৰীৰ ঘৰলৈ লৈ যাওঁ আগতে বহুতে গছ গছনি আছিলে ফ্ৰেণ্ডছ এতিয়া তো বহুতে কাটিছে আৰু এতিয়া অকমান কিবাই হৈছে আগত ইমান গছ গছনি আছিলে ইয়াতে আহিলে এন্ধাৰ আছিলে এন্ধাৰ দিনতে মানে বহুতে ভয় লাগিছিলে দিনতে আহতে আৰু আজি তো ৰাতিপুৱা বৰষুণ দিছিলে তাৰ পিছত পুৰা ৰ'দ দিছে আপোনালোকে চাই আছে কিমান ৰ'দ দিছে আৰু এয়া চাওক ফ্ৰেণ্ডছ আমাৰ খুৰীৰ ঘৰ আৰু আশে-পাশে চাব পাৰে কোনো ঘৰ নাই আৰু আমাৰ খুৰীহঁতৰ অৱস্থা বহুতে বেয়া যেতিয়া খুৰা আছিলে তেতিয়া বহুতে ভাল আছিলে যেহেতু খুৰা আমাৰ মাজত নাই আৰু হল 15 বছৰ মান হ'ব আমাৰ খুৰা নাই আমাৰ মাজত আৰু এইটো কুৱাৰ পাৰ নতুনকে পকা কৰিছে তাৰ পিছত লেট্ৰিন এটা নতুনকে বনাইছে এইবাৰহে চালো আমি বেছি দিন হোৱা নাই এইবোৰ কৰা আৰু আপোনালোকে চাব পাৰে খুৰীহঁতৰ ঘৰৰ পিছফালৰ দৃশ্য হয় এইটো আৰু মই অকমান আগুৱাই আপোনালোকক দেখুৱাই আছো আৰু এইটো আমাৰ টমি মই ঘৰত আহিলে ফ্ৰেণ্ডছ মই যতে নাযাও কিয় টমিও আমাৰ লগত আহিবই আৰু মই টমি ঘৰৰ পৰাই লৈ আহিছো একেবাৰে যেতিয়া হি তাৰ মাৰ গাখীৰ খাইছিলে তেতিয়াৰ পৰা মই তাক বহুত যতন কৰি ডাঙৰ কৰিছো আৰু এতিয়া তো মোৰ বিয়া হৈয়ে গ'ল আৰু এতিয়া মই যেতিয়া ঘৰ যাও হি কান্দে আৰু যেতিয়া উভতি আহো তেতিয়াও কান্দে মানে ফুৰ্তিতে কান্দে আৰু এয়া চাওক ফ্ৰেণ্ডছ এইটো কঁঠাল গছ হয় কঁঠাল ধৰিছে আপোনালোকে চাব পাৰিছে নে নাই নাজানো কিন্তু মই অকমান চালো আৰু এতিয়া মই খুৰীহঁতৰ ঘৰৰ আগফালটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই আছে না ফ্ৰেণ্ডছ আমাৰ খুৰীহঁতৰ চাৰিওফালে খালি জংগল কোনো ঘৰ নাই আশে-পাশে মানে ইয়াৰ পৰা দেখাই নাপাব আপোনালোকে এনেকুৱা ঠাইত মানে আমাৰ খুৰাই ঘৰ বনাইছে যেতিয়া আমাৰ খুৰা আছিলে তেতিয়াৰ পৰাই ঘৰটো বনাইছে আৰু আমি যেটো ৰাস্তাৰে আহিলো এইটো ৰাস্তা হয় আৰু এয়া চাওক টমি আগে মই পিছে মই যতে নাযাও কিয় টমি আহিবই এয়া চাওক আৰু ফ্ৰেণ্ডছ টমি কিন্তু বহুতে মৰম লগা হয় দেই আপোনালোকৰ কথা নাজানো কিন্তু মোৰ কাৰণে বহুতে মৰম লগা হয় আৰু মই বহুতে মৰম কৰো তাক আৰু আগতে বহুত গছ গছলি আছিলে এতিয়া কমি গৈছে গছ গছনি আৰু এয়া চাওক লেবু ধৰিছে আৰু ভালকে হোৱা নাই এতিয়ালৈকে আৰু এইটো হল গোলাপ জাম কোৱাইটো এইটো মই আগতে কেতিয়াও ভালকে লক্ষ্য কৰা নাই এইবাৰহে চালো এইটো গোলাপ জাম আৰু এইটো হল গোল লেবু টেঙা হয় এইটো আৰু সবতকে এইটোৱে লেবু টেঙা টেষ্ট বেছি হয় আপোনালোকে জানে গোলটো টেষ্ট অকমান বেছি আৰু এতিয়া আমাৰ মাইনাহতে খাব তো মই পাৰি দি আছো আৰু এয়া চাওক ফ্ৰেণ্ডছ মইও এটা টেষ্ট কৰি চালো বহুতে মিঠা হয়
আৰু এইটো জম্বুৰা আৰু জম্বুৰাবোৰ চালে ফ্ৰেণ্ডছ আগৰ কথাবিলাক মনত পৰে যেতিয়া আমি ছোৱালী আছিলোঁ তেতিয়া আমাৰ যিমান ভণ্টি আছিলে একেলগ হৈ জম্বুৰা ঝালা কৰি খাইছিলোঁ আৰু এইবোৰ হ'ল গুৱাৰ পুলি হয় আমাৰ খুৰাৰ ল'ৰা পুলিবিলাক গাড়িছে বাগান বনাব আৰু এইটো গছ আপোনালোকে চিনি পাইছেনে ফ্ৰেণ্ডছ এইটো হ'ল তেজপাতা হয় যেটো নেকি ডালিত তেলানি দিয়ে আৰু আমাক চাহ খাবলৈ দিছে চাহ বিস্কিট খালো আৰু এতিয়া আমি ঘৰলৈ আহিলো আৰু ঘৰলৈ আহি চাও দাদাই পুৰা গছ কাটি কুটি সাফা কৰি আছে আপোনালোককো এবাৰ দেখুৱাই দিও আৰু এইবোৰ গছৰ নাম আপোনালোকে জানেনে যদি জানে প্লিজ কমেন্টত জনাই দিবচোন কোনটো কি গাছ হয় আৰু আমাৰ দেউতাই যেতিয়া জিটুৰ সিজন হ'ব সেই সিজনতে গছ কিনি আনিব গছৰ পুলি কিনি লৈ আহে যেহেতু আমাৰ ওচৰতে এটা বজাৰ আছে এইটো প্ৰত্যেক ৰবিবাৰকে বহুত ডাঙৰ টাকে বজাৰ হয় যিকোনো বস্তুৱে বজাৰত পাই যাও আৰু এয়া সক ফ্ৰেণ্ডছ আমাৰ দাদাই গছৰ পাত যিবিলাক পকি গৈছে সেইবোৰ কাটি কাটি সাফা কৰি ভালকে যতন কৰি আছে আপোনালোকে চাই আছে আৰু এতিয়া আমাৰ মন্দিৰৰ আগতো আমাৰ দাদা গছ কাটি আছে এয়া সক হার দি আছে গছৰ Hey guys, কি খবৰ আশা কৰো সকলোৰে ভাল মই ৰম্ভা আৰু আপোনালোকে দেখি আছে বিআৰএছ ব্লগছ আৰু মোৰ চেনেললৈ আপোনালোকক বহুত স্বাগতম জনাইছো তো ফ্ৰেণ্ডছ আশা কৰো আপোনালোকে আজিৰ ভিডিওটো ভালে পাইছে এনেকুৱা ভিডিও পায়ে থাকিব তো ফ্ৰেণ্ডছ মোৰ ভিডিওটো আজি লাইক কমেন্ট শেয়াৰ কৰা নাই যদি প্লিজ কৰি দিব আৰু যি সকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে সেই সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো ফ্ৰেণ্ডছ আজিৰ ভিডিওটো এইখিনিতে আৰু লগ পাব নেক্সট ভিডিওত টাটা গুড নাইট